নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, সদায় কোৱাৰ দৰে আজিও কওঁ, যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটিলৈ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটি ক্লিক কৰি থ'বলৈ একেবাৰেই যেন নাপাহৰে। বন্ধুসকল, তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ বলক আমাৰ আজিৰ ভিডিঅ'টি। মই ইয়াতে ফুৰিব আহিছিলোঁ, আহোঁতে হঠাৎ দেখা পালোঁ প্ৰস্তুতিবাৰ আবাহন থিয়েটাৰৰ আখৰা গৃহ। গতিকে এবাৰ সোমাই আহিলোঁ, কিন্তু দেখিলোঁ আমি আপোনালোককো দেখাইছোঁ ইয়াতে বিহু পাতি আছে এয়া, আৰু প্ৰস্তুতিবাক এবাৰ লগ কৰি যাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে যেন চাই থাকে। আৰু বন্ধুসকল, আমি আহি আখৰা গৃহৰ ভিতৰত প্ৰৱেশ কৰিলোঁ, আৰু খুব ধুনীয়াকৈ সজাই ৰাখিছে প্ৰস্তুতিবাৰ আবাহন থিয়েটাৰৰ আখৰা গৃহ। আৰু ইয়াতে বিহুৰ কাৰণে কিছু আখৰা চলি আছে, কণ মাইনাসকলেও ইয়াতে বিহু নাচিবলৈ আহিছে, আৰু চাই সঁচাকৈ বহুত ভাল লাগিল। আৰু আশা কৰিব পাৰোঁ আপোনালোকেও যেন এই ভিডিঅ'টি চাই ভাল পাইছে। গতিকে আহকচোন চাওঁ কণ মাইনাসকলেনো কি নাচে। আৰু এয়া হৈছে বড়ো সম্প্ৰদায়ৰ বিহু। বড়ো সম্প্ৰদায়ৰ লোকসকলে এনেকুৱা ধৰণৰ নৃত্যৰে বিহু পালন কৰে। বাৰু যি নহওক, এই কণ মাইনাসকলৰ যি বিহুৰ প্ৰতি আন্তৰিকতা, যি মৰম, ভালপোৱা, প্ৰেম, সঁচাকৈ বহুত ভাল লাগিল। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আৰু ভাল লাগিছে তেওঁলোকৰ লগত আমাৰ মৰমৰ প্ৰস্তুতি বাও অংশগ্ৰহণ কৰিছে। চাওকচোন বন্ধুসকল, ভাল পাব ভিডিঅ'টি চাই। আৰু বন্ধুসকল, এয়া কোন চিনি পাইছিলে? যদি পাইছে কওকচোন। এয়া হৈছে আমাৰ মৰমৰ প্ৰস্তুতি বাই, খুব হেঁপাহেৰে সাঁচি ৰখা মৰমৰ ফুলনি বাগিচাখন। আৰু ইয়াৰে যি পৰিৱেশ, সঁচাকৈ খুব ধুনীয়া লাগিছে দেখি। আৰু ইয়াতেই হয় আবাহন থিয়েটাৰৰ আখৰা। আৰু এইবাৰ সাজু হৈছে আমাৰ নাচনী কেইগৰাকী। গতিকে বলক পলম নকৰি এইবাৰ আমি উপভোগ কৰোঁ বিহু। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা ক'বই লাগিব যে এই ভাল লগা সময়খিনি আৰু অধিক ভাল লগা কৰি তুলিবলৈ আমাৰ বায়ে ফেচবুক লাইভৰ জৰিয়তে ফেচবুক ফ্ৰেণ্ডসকলৰ লগত কথা পতাৰ লগতে ফেচবুক ফ্ৰেণ্ডসকলক দেখুৱাই আছে বায়েৰ আখৰা গৃহত হৈ থকা বিহু। চ' গতিকে বলক গানৰ চাউণ্ডটো অকণমান বঢ়াই দিয়ে, আমিও উপভোগ কৰোঁ এই সুন্দৰ সময়কণ। পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে, বিহুতি আহিলে জানৈ কুলি কেতে কিয়ে ইনালে বিনালে, দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে, গাতে মোৰ তৰণি ঐ গাতে মোৰ তৰণি না। বন্ধুসকল, ইমানখিনি সময় কেনেকৈনো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। শেষত আকৌ কওঁ, ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ।